তো হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকক লৈ যাম মই গোৱালপাৰাৰ পঞ্চৰত্নৰ এটা নতুন শিৱ মন্দিৰ হৈছে। এইটো আপোনাক দেখাবলৈ চেষ্টা কৰিম। চ' আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব লাইক কৰি দিব। ফাইনেলি আমি আমাৰ নতুন এটা ফ্ৰেণ্ডক লগ পালোঁ, সজল। সিও আমাৰ লগত যাব। চ' এতিয়া যাম। মোৰ লগত আছে ৰাহুল আৰু এয়া সজল। আমি তিনিজনে যাম এতিয়া। লগতে থাকিব, আপোনালোকে চাই থাকিব। আপোনালোকে ভালদৰে দেখাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক গাইছ, এয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোৱা পঞ্চৰত্ন ব্ৰিজ ধুনীয়াকৈ দেখা গৈ আছে। আপোনালোকে এতিয়া আহি ফটোশ্বুট কৰিব পাৰে। আৰু গাইজ এইটো চাওক, এইটো এটা জাহাজ চলে। এইটো ঠিকে আছে, এখন নচলে এতিয়া, ৰাখি থোৱা হৈছে। চাওক ধুনীয়া পৰিৱেশ। গাইজ আপোনালোকক দেখাই দিছোঁ, সেইটো চাওক এটা ইমান ডাঙৰ জাহাজ। বেয়া হৈছে, এইটো বহুত বছৰ পুৰণা। ইয়াতে আছে, পৰি আছে। ফাইনেলি আহি পালোঁ মন্দিৰত। এইটো দেখাই দিছোঁ মন্দিৰটো, শ্ৰী শ্ৰী শিৱ মন্দিৰ পঞ্চৰত্নত। তো আপোনালোকক ভিতৰৰ ফালেও দেখাম। তো এইখনে মন্দিৰৰ গেটটো একবাৰ ভালদৰে দেখাই দিছোঁ আপোনালোকক। আৰু এতিয়া ভিতৰত যাম, আহক আমাৰ লগত। দেখাই দিছোঁ ভিতৰত কি কি আছে, আপোনালোকক ফটোগ্ৰাফীত দেখাই দিম। তাৰপিছত ওপৰত কি আছে, থাকাৰ ঠাই আছে, আপোনালোকক গোটেইখিনি দেখাই দিম। এতিয়া আপোনালোকক মন্দিৰৰ ভিতৰৰখিনি দেখাই দিছোঁ একবাৰ, আপুনি ভালদৰে চাই ল'ব। এইটো পূজা কৰি আছে মানুহে। দিয়া লাগাইছে ইয়াতে। জয় মহাদেৱ বাবা। বাহিৰত দেখাম এতিয়া। পাহাৰৰ পৰা আহিছে আৰু ইয়াৰ পৰা পানী লৈ ইয়াতে পানী দিয়ে। শিৱলিংগ চাওক, ইমান ধুনীয়াকৈ পৰিপাটিকে ৰাখিছে। ইমান ধুনীয়া ঠাই। আৰু ইয়াতে আছে ডাঙৰ শিৱলিংগ, ইয়াতে যাম। আৰু এই মন্দিৰটোৰ বিষয়ে এই দাদাই কিবা কৈ দিব। দাদা, কিমান দিন পুৰণা মন্দিৰ এইটো? এইটো মোটামুটি 110 মান হৈ গৈছে। 110 মাহ। 110।
আৰু ইয়াতে মানে ক'ৰ পৰা মানুহ আহে ইয়াতে পূজা দিবলৈ? বহুত ধৰণৰ এতিয়া বঙাইগাঁৱৰ পৰা আহে, তাৰপিছত এইপিনে আগিয়া, কৃষ্ণাই, ৰংচাই এইবিলাকৰ পৰাও আহে। বহুত দূৰৰ পৰা আহে মানে, বহুত দূৰৰ পৰা আহে। আপোনালোকেও আহিব, এই মন্দিৰ চাই যাব, বহুত ভাল। আৰু এয়া চাওক ইমান ডাঙৰ শিৱলিংগ। ওপৰৰ পৰা মন্দিৰটো চাওক। আপোনালোকক দেখাম এতিয়া পাৰ্কৰ নিচিনা পুখুৰীৰ মাজত। ইমান ধুনীয়া লাগিছে এইটো। দলং বনাইছে এইটো। মন্দিৰতো পাৰ্কৰ নিচিনা বনাই দিছে। পাহাৰৰ ওপৰত আপোনালোকক দেখাই আছোঁ, এইটো এটা দলং বনাইছে সৰুকে, কিন্তু ভাল লাগিছে। আপোনালোকে আহক চাওক। পাহাৰত উঠিব লাগিব এইটি যাই, তাৰপিছত ওপৰত আৰু কি বনাইছে আপোনালোকক দেখাম। ইয়াতে ফটোশ্বুট কৰাৰ কাৰণে ইয়াতে বনাই দিছে ৰেলিং। এটা ফটোশ্বুট কৰিব ভাল হ'ব, এইটো আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ পৰা চাওক, আৰু ইমান ধুনীয়া গাছ আছে, শান্তিৰ পৰিৱেশ। মন্দিৰত আহি সঁচাকৈ বহুত ভাল লাগিছে, আৰু ঠাইখনো বহুত ভাল। আপোনালোকেও আহক। সমাপ্ত কৰিলোঁ। তোমালোকৰ কেনে লাগিল মন্দিৰত আহি? মজা। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।